क्या करो केने কৰিব লাগিব জ্বলা ফটাফট জ্বলা এনেকে সোলাৰটো প্ৰথমতে মানে এনেকে জ্বলিবতো জুইটো তেতিয়া মানে সোলাৰতে ইয়াৰ লাইটটো পাব তো তেতিয়া মানে ইয়াত পাৱাৰ দিব আৰু লাইটটো জ্বলিব এতিয়া মানে ইয়াত এটা কমি আছে বেটাৰীটো প্ৰথমতে কি কৰিব এতিয়া এটো বেছি জুই হৈ গৈছে এই লেভেলটো থব লাগিব যেটো কম জুই হ'ব লাগিব নহলে ওপৰ ফেনখন গলি যাব প্ৰথমতে ইয়াত বেটাৰী লগাব লাগিব বেটাৰী লগালে কি হ'ব সোলাৰটো এতিয়া সোলাৰ জুই যদি নমাই যায় লাইটটো নমাই যাব হয় না এতিয়া ইয়াত বেটাৰীটো লগাব লাগিব তেতিয়া কি হ'ব সোলাৰখনে বেটাৰীটো এই এনাৰ্জি দি থাকিব তো চাৰ্জ হৈ থাকিব তেতিয়া দেৰিলৈকে জ্বলিব মানে তাৰপৰা ইয়াৰ কাহিনীটো লাষ্টত কি হ'ব লাষ্টত এইটোতো জ্বলি হৈ গ'ল এইটো এটা প্ৰজেক্ট হৈ গ'ল এতিয়া ইয়াৰ ওপৰত আৰু এটা এড কৰিছো কি আমি এইটো এনেকে দি দিম দেই এইটো ইয়াৰ ওপৰত এনেকে বহিব এনেকে আৰু এনেকে লগাব লাগিব দেখা হ'ল বহাৰ পাছত এনেকে বহিব নহয় ইয়াৰ ওপৰত আকৌ হেৰি থাকিব এনেকে লিখাকে থাকিব তাৰ ওপৰত এনেকে পাইপ লাগি ইয়ালৈ যাব ইয়াত থাকিব তোমাৰ এই ফিল্টাৰটো হয় ফিল্টাৰটো আনিব মানে এয়াৰ পিউৰিফাইং কৰাটো ইয়াত থাকিব এইটো এটা মানে প্ৰথমতে সৰু পাইপ লগাইছিলো ডাঙৰ পাইপ লগালো মানে নহ'লে ধোঁৱাটো ওলাই গৈছে তাৰপিছত এইটো এনেকে থাকিব নহয় ইয়ালৈ আহিব ইয়াৰটো ইয়াত কিছুমান এনেকে কটন আছে কটনত কিছুমান কিবা কিবি দি থৈছো ইয়াত তেতিয়া এয়াৰটো পিউৰিফাই কৰি এই পাইপডালেদি ইয়াৰ ভিতৰৰ পৰা লাহেকে আনিব আৰু এইফালে দি চিমনি দি উলিয়াই দিব ধুনীয়াকৈ ইয়াৰ মানে প্ৰজেক্টটোৰ নাম কি হ'ল তো এতিয়া ৱেষ্ট টু ইলেক্ট্ৰিচিটি ইউজিং solar panel and smoke purifier এইটো নাম